হাই ফ্ৰেণ্ড, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মই নিজানে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নিজান ব্লগছ। তো আজি হৈছে 2021 চনৰ শেষৰটো দিন, মানে 31 ডিচেম্বৰ। তো এতিয়া বাজিছে 11টা আৰু এঘণ্টাৰ পিছত 2022 চন পৰিব। তো মানে অহাকালি ৰাতিপুৱা আপোনালোকে তাক একদম ধুনীয়া ঠাইলৈ লৈ যাম। তো একদম মজা ঠাই। তো অহাকালি মানে 2022 চনত সকলোবিলাক গম পাব, মানে অহাকালি ৰাতিপুৱা। তো মানে একদম মজা ঠাইলৈ লৈ যাম অহাকালি ৰাতিপুৱা। তাতো ক'ত যাম অহাকালি সকলোবিলাক গম পাব। তো এতিয়া আপোনালোকক হৈ যাওক, তো মই হৈ যাওক। তো গুড নাইট, গুড নাইট, গুড নাইট। তো ফ্ৰেণ্ড, গুড মৰ্ণিং। তো হেপী নিউ ইয়াৰ। তো মানে এতিয়া মানে ৰাতিপুৱা 6টাৰ হ'ব, মানে ঠাণ্ডা বহুত। তো সোনকাল যাব লাগিব। তো জেগাটো মই গা পা ধুই কৈ আছোঁ, মানে গাটো ধুম দিয়ক গাইছ, বহুত ঠাণ্ডা ঠাণ্ডা আছে। তো মানে গাটো মই তাকেতো গাটো অলপ দিগদাৰ, ঠাণ্ডা না গাইছ। তো হ'লেও গাটো ধুম দিয়ক। তো মই গাটো ধুই আপোনালোকক কৈ আছোঁ, ৰ'ব ক'ত যাম। গা ধুই আহিলোঁ আৰু এতিয়া বহুত ঠাণ্ডা লাগি আছে। তো মানে কাপোৰ পিন্ধিছোঁ, যাবলৈ ওলাইছোঁ। আৰু তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিজান ব্লগছ। তো পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে এই নতুন বছৰটো শুভ হওক। 2021 চনত সফল নোহোৱা কামটো 2022 চনত সফল হওক, তাকে কামনা কৰোঁ। তো ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো আহক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু আপোনালোকক লৈ গৈ আছোঁ আজি বোকামাটি। তো বলক। তো আজি বোকামাটিখন আপোনালোকক ভালকৈ দেখুৱাম। তো ভিডিঅ'টি ভালকৈ চাই থাকিব। তো এতিয়া বলক। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠি আজি তুমি নহলে মোৰ মন নভৰে, সপোনৰে পক্ষী হৈ নামানা গোলপীয়া উঠেৰে মিঠা মিঠা চুমাৰে মোৰে দুবাহুতে। আপোনালোকে এই ভিডিঅ'টো 2022 চনত চাই আছে, তাক মানে 2022 চনৰ প্ৰথমটো ভিডিঅ'তে মই আপোনালোকক বোকামাটি লৈ গৈ আছোঁ। তো সেয়া চাওক, এই পাহাৰ দেখা পাইছোঁ আৰু মানে আৰু বেছি নাই আৰু অলপ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ৰাস্তা চাওক না, কি ধুনীয়া ৰাস্তা চাওক। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ চাওক কি ধুনীয়া লাগিছে, চাওক। তো এয়া এই পালোঁ আমি নাগৰিজুলি। তো এয়া নাগৰিজুলি চাহ বাগান চাওক। বহুত ডাঙৰ এৰিয়া আছে তো কিন্তু গাইছ। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঘূৰিয়া। তো গাইছ পামেই আৰু মেইন ৰাস্তাৰ পৰা অলপ সোমাই আহিব লাগে। তো এতিয়া এয়া সোমাই গৈ আছোঁ। তো পামেই আৰু তো পাই যাম আৰু বোকামাটি। আৰু এইটো এটা আৰ্মি কেম্প। আৰু আহি পালোঁ দিয়ক বোকামাটি। ৱেলকাম টু বোকামাটি। আৰু এই আহি পালোঁ বোকামাটি, আৰু ইয়াত সকলোৱে পিকনিক খাই আছে। ভালকৈ দেখুৱাই আছোঁ, ৰ'ব ভিডিঅ'টো চাই থাকক। চাওক কি ধুনীয়া পৰিৱেশ। তো গাইছ, মই ঘৰত উঠিছিলোঁ কিন্তু ভিডিঅ' ক্লিপটো ভাল নহ'ল দিয়ক, সেইবাবে এনেকৈ চাওক। এইবাৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বুদ্ধদেৱৰ মূৰ্তিটো। মানে বুদ্ধদেৱৰ মূৰ্তিটো বহুত ওপৰত আছে। তো এনেকুৱাকৈ পাহাৰ বগাই বগাই গৈ থাকিব লাগিব। তো আপোনালোকক দেখুৱাই আছোঁ। আৰু এনেকুৱাকৈ পাহাৰ বগাই বগাই আহি পালোঁ বুদ্ধদেৱৰ ওচৰ। আৰু এয়া বুদ্ধদেৱৰ মূৰ্তিটো চাওক। বহুত হাহাকাৰ হৈ আছে ইয়াত, একো নুশুনি। চাওক চাওক কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। মেঘে মেঘে যেন উতলা যৌবন বেদনা দূৰ আজি দুচকু জোনাকি ভৰা। আৰু এয়া জিপ লাইন চাওক। চাওক ইয়াত সকলোৱে পিকনিক খাই আছে।
চাওক সকলোৱে পিকনিক খাই আছে ইয়াত আর দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি লবা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঘূৰিয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ এইটোৱেই আছিল ভিডিঅ' যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈ ইমানেই বাই বাই আজি তুমি নহলে মোৰ মন নভৰে সপোনৰে পক্ষী হৈ